दोस्तों वेलकम बैक टू माय यूट्यूब चैनल मोइनास ब्लॉग। আজি আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইলটো দেখি গম পালেই চাগে আজি আমি মাছ ধৰিবলৈ গৈ আছোঁ। মাছ ধৰাৰ আগতে মই হাঁহ পোৱালিকেইটা মেলি দিওঁ। এইকেইটা চাওক, হাঁহ পোৱালি আমাৰ ডাঙৰ হৈছে আৰু আৰু কেইটামান ভিতৰতো সোমাই আছে। এইকেইটা আৰু এইকেইটা বাকীকেইটা সেয়া হাঁহ পোৱালিকেইটা গ'লগৈ পুখুৰী সিঁচিবৰ কাৰণে। মই এতিয়া এইখন লাহনীখন লৈ লৈছোঁ। ব'লক আমি এতিয়া পুখুৰী সিঁচোগৈ আৰু কেইটামান বস্তু ল'বলগীয়া আছে, এইকেইটা লৈ লওঁগৈ। পুখুৰী সিঁচিব এতিয়া মই পুখুৰী সিঁচিম। এতিয়া মাছ ওলাই নে নোলোৱা এতিয়া আমি চাব লাগিব। আহক আমি পুখুৰী সিঁচো। এতিয়া মই সিঁচা মোৰ ভাগৰ লগাৰ পিছত এতিয়া দেউতা সিঁচি আছে। আমাৰ দেউতা আজি আমি পিতা পুত্ৰ দুটা মাছ পুখুৰী সিঁচিবলৈ আহিছোঁ। মাছ মাৰিবলৈ যাওঁ পিতা পুতাই মিলি দুয়ো মাছ মাৰিবলৈ যাওঁ। আমি সুদা ভাত নেখাওঁ, মই এতিয়া মাছ ধৰি নামিছোঁ। এতিয়া মাছ ধৰিছোঁ, বঢ়িয়া মাছ। মই একদম চব পানী সিঁচি একদম খতম কৰি দিলোঁ। এতিয়া মাছ ওলাইছে। এয়া গৰৈ কাৱৈ ডাঙৰটো যে ধৰিব পৰা নাই। গৰৈ কাৱৈ মাছ ওলাইছে। মাছকেইটা দেখুৱাওঁগৈ। ধৰি আনিছোঁ পুখুৰী সিঁচি একদম সিঁচি ঢেৰ মাছ পালোঁ। ৰৌ, বৰালি, বাহু, চিতল, খলিহনা। চাওক দোস্ত, এইয়া পৰিলে দোস্ত। আৰু এইকেইটা আছে, এইকেইটা দোস্ত দেখিছেনে আমি কিমান মাছ পালোঁ পুখুৰী সিঁচি। এয়া চাওক দোস্ত, এইয়া হ'ব দোস্ত। আৰু ভিডিঅ' নকৰোঁ। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে সামৰিছোঁ। বাই বাই।